মিক্স গ্ৰীণ চাটনি বনাবলৈ মই লৈছোঁ নৰসিংহ পাত, টেঙেচি পাত, নেমু এডোখৰ, পদুনা পাত, নহৰু, জলকীয়া, মান ধনিয়া, মচুন্দৈ আৰু নিমখ সোৱাদ অনুসাৰ। এতিয়া আমি পতাখিনিত গোটেই পাতখিনি ঢালি দিম। প্ৰথমতে মই দিছোঁ নৰসিংহ পাত, তাৰপিছত দিছোঁ পদুনা পাত, টেঙেচি পাত, মচুন্দৈ আৰু মান ধনিয়া। এতিয়া আমি পাতখিনি পিচি ল'ম। পাতখিনি যদি শুকান হৈছে তেন্তে অকণমান পানী দি ল'ব। এতিয়া আমাৰ পাতখিনি পিচি হৈ গৈছে। নেক্সট আমি এতিয়া নহৰু আৰু জলকীয়া পিচিম। পিছাৰ পিছত আমি গোটেইখিনি মিক্স কৰি আৰু অলপ পিচিম। তাৰপিছত আমি চাটনিখিনি সোৱাদ অনুসাৰে নিমখ দিম আৰু ভালকৈ এবাৰ পিচি ল'ম। এতিয়া আমাৰ চাটনিখিনি অলমষ্ট ৰেডি হৈ গৈছে। চাটনিখিনি মই বাতি এটা লৈ লৈছোঁ। ইয়াত এতিয়া আমি অকণমান নেমুৰ ৰস চেপি দিম আৰু চামুচে গোটেইখিনি ভালকৈ মিক্স কৰি দিম। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ভাতৰ লগত বা ৰুটিৰ লগত খাই খুব ভাল পাব।